নমস্কাৰ বন্ধুসকল, আজিৰ ভিডিঅ'টিলৈ আপোনালোকক জনাইছোঁ স্বাগতম। দৌৰিয়া দৌৰিয়া গাইছ, গাইছ নমস্কাৰ। আজিৰ ভিডিঅ'টিলৈ আকৌবাৰ আপোনাক কথাত নমস্কাৰটো দিয়াৰ পিছতো এংকিং দিবি। গাইছ আজিৰ ভিডিঅ'টিলৈ আপোনালোকক জনাইছোঁ স্বাগতম। আৰু ইকিটান দিব লাগে নাছিলে। আৰু বাৰু যি নহওক, আজি আছিল মানে বৰকাত মানে আজি ভেকশ্যন প্ৰতিযোগিতা আছিল। আৰু ভেকশ্যন প্ৰতিযোগিতাত আমাৰ শুৱালকুছিৰ ফালৰ পৰা বহুকেইজন প্ৰতিযোগীয়ে ভাগ লৈছে। আৰু মানে তাৰ কাৰণে ময়ো আহিছিলোঁ ভিডিঅ' বনাবৰ কাৰণে। কথাটো হ'ল এনেকুৱা, মানে মোৰ ভুল হৈ গ'ল, মানে বেলেগ ৰাস্তাইদি সোমাই আহিলোঁ। সিহঁতে মানে আগে গৈ পেলাই মানে সিহঁতে কমিটিৰ মানুহৰ লগত যোগাযোগ কৰি পেলাই লোকেশ্যন লৈ এনেকৈ মানে সিহঁতে গ'ল, ভেকশ্যন আৰম্ভই হৈ গৈছে। এতিয়া কথা হ'ল মোৰতো ভুল হৈ গ'ল। আৰু ইফালে ফোন মাৰি আছোঁ, ফোনটো মানে লাগা নাই, মানে লাগিছে, ফোনটো লাগিছে মানে ৰিচিভ কৰা নাই। তাকে সিহঁতে প্ৰগ্ৰেমত আছে, সেইটো কাৰণে মানে ফোনটো ৰিচিভ কৰা নাই। মই ফোন মাৰি আছোঁ, কিন্তু চানি আৰু মই আহি মানে এটা ইমান ধুনীয়া জেগা পালোঁ। জেগাখিনিৰ নামো নাজানো কি, এইটো নদী। যদি ইয়াৰে ওচৰে পাঁজৰে মোৰ ফ্ৰেণ্ডত কোনোবা আছে কমেণ্টত জনাবচোন এই জেগাখিনিৰ নাম কি। আৰু গাইছ এইটো নদীটোৰ নামো নাজানো বাৰু কি। একদম মানে এইফালে কিবা এটা টাৰ্ণিং আছে, টাৰ্ণিংটো দি এনেকৈ যাব পাৰি। আগতে এখন দলং আছে, এটা মন্দিৰো আছে, কি মন্দিৰ সেইটোও নাজানো, আমি যাম বাৰু। আৰু আহি মই ইমানেই বেছি ভাল লাগিল এই নদীখন দেখি। আৰু ইটোফালে আছে এইখন পথাৰ, মানে যিটো এটা বিচাৰি আছিলোঁ মই সেইটোৱে পাইছোঁ এইখিনি জেগাত। মানে আচলতে মই এনেকুৱা ঠাইবিলাকে মই বহুত বেছিয়ে ভাল পাওঁ। আৰু সেইকাৰণে মানে মই ভাবিলোঁ এটা ভিডিঅ'ৰ যোগেদি আপোনালোকক এই ঠাইখিনি অকণমান দেখুৱাই দিওঁ। কেনে পায় আপোনালোকে কমেণ্টত জনাব। মই বাৰু এটা ধুনীয়া এটা ভিউ এটা আপোনালোকক ইয়াত লগাই দিম। নিয়ৰ হৈ বুকুলে নামানা নিজান ৰাতিৰ জোনাকী হোৱানা। ককাজনক সুধি ৰ'ব এইখিনি জেগাৰ নাম কি। কতা এইখিনি জেগাৰ নাম কি? দালাংঘাট। আৰু এই নদীটোৰ নাম কি? লক্ষীতৰা নদী। আচ্ছা, লক্ষীতৰা নদী নাম বাৰু শুনিছোঁ, আজি আহি দেখা পালোঁ। কিছুমানে পুঠিমাৰি নদী কয়। পুঠিমাৰি, ৰঙিয়াৰ ফালে গ'লে যে পায়। গম পালোঁ বাৰু এতিয়া। আৰু ইফালে এনেকৈ কি যাব পাৰি এইটো ৰাস্তাদি? এনেকৈ টাৰ্ণিংটো যি আছে, এই টাৰ্ণিংটো যি যায় দলংখন পাব। দলংখন পাৰ হৈ পেলাই সেইপিনে একেবাৰে কেন্দুকোনা ওলাব পাৰিব। কেন্দুকোনা ওলাব পাৰি। মানে আমি প্ৰথম আহিছোঁ আজি ইয়াতে, আহি পেলাই মানে ভাল লাগিছে জেগাখন। সেইকাৰণে মই বোলো এটা ভিডিঅ' বনাই লৈ যাওঁ এইখিনি জেগা। সেইটো কাৰণে আমি শুৱালকুছিৰ পৰা আহিছোঁ। এনেই জেগাখিনিৰ নাম শুনি থাকোঁ বাৰু, কিন্তু অহা নাছিলোঁ। আজি আহি পেলাই মানে ভালে লাগিল। আৰু সেইটো কাৰণে মানে অলপমান ভিডিঅ' চিডিঅ' বনাই লৈ যাওঁ বোলো, মই তাৰে মানুহক দেখাব পাৰিম। আছে ন? আপোনাৰ ঘৰ ইয়াতেই? ঠিকে আছে। ভাঙানগৰ, ৰাজগড়, আমাৰ ওচৰতে হয়। কেনেকুৱা লাগছে জেগাখন? জেগাখন কেনে লাগছে? জেগাখন কেনে লাগছে? সানি কেনে লাগছি? মজা একদম। নদীটোৰ নাম কি? নদীয়ে কি? বাকী নাজানো। আৰু যি নহওক গাইছ, ইমান ধুনীয়া জেগা যে আমি গমেই পোৱা নাছিলোঁ, না কি কওঁ? আৰু আজিৰ ভিডিঅ'টো আমি ইয়াতে কি কৰিম? শ্বুটিং কৰিম, শেষ কৰিম। মৰম বুৱতী নৈ বুকুতে আছে।